हेलो फ्रेंड्स, मैं आज आपनालोकर आगत एटा रेसिपि शेयर करिब ओलाइछु। हेतु होइसे दही दि बनोवा चिकेन। तार कारणे मैं चिकेन केइपिसमान भालदरे धुइ लैछु। आदा নহৰু बटा पियाज बाटी लैछु और ताते मैं केঁচা जलकिया दुटा लगते दि दिछु। जीरा गुड़ी, धनिया गुड़ी और चिकेन मसाला लगते दि दिछु और दही लैछु। आहकचोन चाওঁ। मैं चिकेनखिनित पियाज और जलकिया बटा लगते दि लम। आदा নহৰু बटा जीरा धनिया और मसाला चिकेन मसाला निमख आन्दाज मते दि लम। और हालधि पाउडर दि लम। এইখিনি দি মই এতিয়া ভালদৰে মিলাই লম। চিকেনখিনি ভালদৰে মই মছলাখিনি মিলাই ললো। এতিয়া মই তাতে অলপ দৈ দি লম। আপুনি টেঙা দৈ দিও বনাব পাৰে বা মিঠা দৈ দিও বনাব পাৰে। এটো আপোনাৰ লগত কথা। এইখিনি মই এতিয়া ভালদৰে মিলাই লম। মই মাংস দৈখিনি ভালদৰে মিলাই ললো। এতিয়া মই তাতে 3 চামুচ মান তেল দি লম। মই চিকেনখিনি ভালদৰে মিলাই ললো। এতিয়া মই আধা ঘণ্টা মানৰ কাৰণে চিকেনখিনি ফ্ৰিজত ৰাখি দিম ভালদৰে মেৰিনেট হ'বৰ কাৰণে। মছলাখিনি যাতে চিকেনত ভালদৰে সোমাই যায়, এটো কাৰণে মই কমেও আধা ঘণ্টামান ফ্ৰিজত ৰাখি দিম। চিকেনখিনি ফ্ৰিজত থোৱা প্ৰায় আধা ঘণ্টা হৈ গৈছে। এয়া চাওক। এতিয়া মই চিকেন বনাবৰ কাৰণে এখন কেৰাহী গৰম কৰিছোঁ। মই কেৰাহীত কম পৰিমাণত তেল দি লৈছোঁ। মই সানফ্লাৱাৰ অইল ব্যৱহাৰ কৰিছোঁ। আপুনি তাৰ ঠাইত অন্য ভেজিটেবল অইল বা মিঠাতেলো আপুনি ইউজ কৰিব পাৰে। তেল গৰম হ'লে এতিয়া মই তাতে চিকেন কেইপিচ দি লওঁ। চিকেন কেইপিচ কেৰাহীত এনেদৰে ভালদৰে লৰাই ললো। এতিয়া মই এইখিনি সিজিবৰ কাৰণে ৰাখি দিম আৰু গেছৰ জুইটো একদমে কমাই দিম। এনেদৰে মই এতিয়া চিকেনখিনি হ'ব দিম। এনেদৰে কম জুইত চিকেনখিনি সিজিব দিব। এয়া চাওক, দৈ দি বনোৱা আমাৰ চিকেনৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এই ৰেচিপিটো আপুনি কেনেকুৱা পালে মোক
কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।